মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা একেবাৰে চিম্পুল ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বন্ধাকবিখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। লৈ পেলাই অলপ নিমখ দি দিছোঁ। তেতিয়া কি হ'ব, বন্ধাকবিখিনি পানীখিনি ওলাই যাব। পানী মানে বেছি থাকিলে কি হ'ব, পিছত আমি অলপ দিগদাৰী হ'ব। আৰু কেঁচা মটৰখিনি মই এই ধৰণে পিচি ল'ম। নহৰু কেইটামান দিছোঁ, আদা কেইটুকুৰামান দিছোঁ আৰু ধনিয়াৰ ডাঁটিখিনি দি পেলাই এই ধৰণে কাটি পেলাই মই দি দিছোঁ। ধনিয়াৰ ইমান কোমলীয়া ডাঁটিখিনি পেলাবলৈ মন নাযায়, সেইকাৰণে এই ধৰণে পিচি পেলাই দিলে ভাল লাগে। আৰু ইয়াত অলপ কেঁচা জলকীয়া কেইটামান দি দিছোঁ। দি পেলাই মই এতিয়া এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু এই ৰেচিপিটো একেবাৰে সহজ। গধূলিৰ চাহ খাবলৈ বা আলহী আহিলে এই ৰেচিপিটো বনাব পাৰে। একেবাৰে সহজ ৰেচিপি। এতিয়া মই এইখিনি ভালকৈ চেপি পেলাই মই পানীখিনি উলিয়াই ল'ম। চাওকচোন কিমান পানী ওলাইছে, বহুত পানী ওলাইছে। আৰু আপোনালোকে মোক বহুত মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যাতে আগলৈ এই ধৰণে মৰম দি যায় আৰু ময়ো ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ভাল ভাল ভিডিঅ' আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম। আৰু এতিয়া এইখিনি মই ভালকৈ ৰসখিনি পেলাই দিলোঁ। আৰু দি পেলাই যিখিনি মই মটৰ আৰু মছলাখিনি পিচি থৈছিলোঁ, এইখিনি গোটেইখিনি ইয়াত মই মিলাই দিম। এতিয়া মই ইয়াত এচামুচ বেচন দিছোঁ আৰু এচামুচ চাউলৰ গুড়ি দিছোঁ। দি পেলাই এতিয়া ইয়াত মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ আৰু অলপ নিমখ আৰু জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিলাই ল'ম। এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। আৰু চাওক, এইখিনি যদি মিক্স কৰোঁতে অলপ বেছি ঢিলা হয়, তেতিয়াহ'লে আৰু অলপ বেচন মিলাই দিব। আৰু মই কিয় এইখিনি নিমখ মিলাই পেলাই পানীখিনি উলিয়াইছিলোঁ বন্ধাকবিৰ, নহ'লে বহুত বেছি বেচন লাগিব। আৰু বেছি বেচন হৈ গ'লে তেতিয়া আমাৰ কাটলেটটো পূৰা টান হৈ যাবগৈ। সেইকাৰণে মই এইখিনি চেপি পেলাই পূৰা উলিয়াই দিছিলোঁ, পানীখিনি উলিয়াই দিছিলোঁ। চাওকচোন, ভাবক কিমান পানী লাগিলেহেঁতেন যদি আমি সেইখিনি নুলিয়ালোহেঁতেন। আৰু এই ধৰণে মই এতিয়া এইখিনি মঠি লৈছোঁ। আৰু ইয়াত মোৰ অলপ ঢিলা হৈছে, সেইকাৰণে মই অলপ বেচন দি লৈছোঁ। আৰু চাওক, এইখিনি মই অলপ বেচন দি ল'ম। এতিয়া আৰু পূৰা পাৰফেক্ট হৈ যাব। চাওক, আমাৰ আৰু হাতত অলপ মই তেল লগাই পেলাই এইখিনি মই এটা শ্বেপ দি দিম। আপোনালোকে যি ধৰণে ভাবে সেই ধৰণে শ্বেপ দিব পাৰে। মই এই ধৰণে শ্বেপ দি লৈছোঁ। আৰু কেতিয়াবা কি হয়, আমি যেতিয়া ভাজোঁ তেতিয়া হয়তো ফাটি যাব পাৰে। সেইকাৰণে ময়দা বা কৰ্ণফ্ল'ৰ, মই ময়দাই লৈছোঁ, ময়দা বা কৰ্ণফ্ল'ৰ এই ধৰণে কৰি পেলাই অলপ ইয়াত কোট কৰি দিব। যেতিয়া ভাজিম তেতিয়া আৰু এইটো ফাটিবলৈ একেবাৰে চান্স নাথাকে। এই প্ৰচেছটো কৰি চাবচোন, কেতিয়াও আপোনালোকৰ কাটলেটটো নাফাটে এইদৰে। আৰু এইখিনি ময়দাখিনি ভালকৈ চাৰিওফালে লগাই এই ধৰণে কোট কৰি ল'ব। আৰু এতিয়া মই বাকী গোটেইখিনি এই ধৰণে বনাই ল'লোঁ। এতিয়া মই কেৰাহীত একেবাৰে দেখিছে নহয়, কম তেল দিছোঁ, ইমান বেছি তেল দিয়া নাই, কম তেল দি পেলাই এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই জুইৰ ফ্লেমটো অলপ কম ৰাখিছোঁ। অলপ পিছত মই কিন্তু বঢ়াই দিম। আৰু দিওঁতেই পূৰা হাই হ'ব নালাগে, নহ'লে তলটো জ্বলি যাব আৰু ভিতৰখন কেঁচা থাকিব। আৰু এতিয়া মই কেৰাহীখন অলপ লৰাই দিছোঁ, কাৰণ যিহেতু বহুত কোমল হৈ থাকে। লৰাই দিয়াৰ লগে লগে ভালকৈ অলপ হৈ যাব। আৰু চাওক, এতিয়া লুটিয়াই দিছোঁ অলপ। কিমান ধুনীয়া হৈছে কাটলেটটো, খাবলৈও যে কিমান টেষ্টি হৈছে। আৰু যদি আপোনালোকে ভাবে ভিতৰত কিবা দিবলৈ, তেতিয়াহ'লে পনীৰ দিব পাৰে বা কণী দিব পাৰে, বইল কণী কাটি পেলাই দিব পাৰে, আৰু টেষ্ট হ'ব। আৰু এতিয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। এইখিনি যিকোনো চাটনিৰ লগত ছাৰ্ভ কৰিব পাৰে। আমাৰ কাটলেট পূৰা ৰেডি হৈ গ'ল। ইমান কুৰকুৰি হৈছে আৰু চাওক, ভিতৰটো পূৰা গ্ৰীণ হৈ আছে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। ঠাণ্ডাৰ দিনত বহুত ভাল লাগে খাবলৈ।